স্বাগতম জনাইছোঁ সকলোকে। আজি মই আপোনালোকক ভাবিলোঁ অকণমান মোৰ দৈনন্দিন জীৱনৰ যি ব্যস্ততা আপোনালোকক দেখাওঁ। আৰু এয়া আপোনালোকে দেখিছে মই হেয়াৰ কাটিং কৰাৰ চেষ্টা কৰিছোঁ, যিহেতু আগন্তুক দুৰ্গা পূজা আহি আছে। এই দুৰ্গা পূজাৰ কাৰণে আজিৰ পৰা অলপ চলপ কাম আৰম্ভই হৈ গৈছে, কাৰণ সকলোৱে দুৰ্গা পূজাত নিজকে সজাই পৰাই তুলিবৰ কাৰণে ভাল পায় আৰু নিজৰ নিজৰ হেয়াৰখিনি সুন্দৰ কাটিং এটা দিয়াৰ সকলোৱে চেষ্টা কৰে। যদি আপোনালোকেও ভাবিছে তেতিয়াহ'লে আপোনালোকে মোৰ ওচৰত আহিব। মই যিমান পাৰোঁ আপোনালোকৰ হেয়াৰখিনি সুন্দৰকৈ কাটিং দিয়াৰ কথা চেষ্টা কৰিম দিবলৈ। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে ময়ো দুটামান কাটিং আপোনালোকক দেখাইছোঁ, আপোনালোকে নিশ্চয় দেখিছে। গতিকে যদি আপোনালোকে মনত ভাবে আপোনালোকৰ হেয়াৰখিনিও কটাৰ কথা, তেতিয়াহ'লে মোৰ ওচৰত আহিব, মই সুন্দৰকৈ দিয়াৰ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টোত মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।